তাই মানুহজন ঢুকাইছে কিন্তু তাই ষ্টাইলটো দেখিছে নাই সুতলৈকে মিলাই লৈছে হাতত ঘড়ী ভৰিত পামচু আমি হোৱা হলে কি পিন্ধি আছো গমেই নাপালোহেঁতেন মানুহ লেতেৰাকে থাকিলেহে দুখত থকা হয় নেকি হা নহয় আপোনালোকৰ কথাবোৰ শুনি তেনেকুৱাই লাগিছে আমি লেতেৰা চাফাক লৈ কথাখিনি পতা নাই ভগৱানে নকৰক নিজক এবাৰ সেইটো পৰিস্থিতিত ভাবি চোৱা তুমি সেই সময়খিনিত ষ্টাইলক গুৰুত্ব দিবা নে মানুহজনক তেওঁক আমি এগৰাকী সাধাৰণ পত্নী হিচাপে চাই আছো কিন্তু আমি পাহৰি গলো যে তেওঁ সেই সময়ত জুবিন দাক প্ৰতিনিধিত্ব কৰি আছিল অকল ওচৰ চুবুৰীয়াই নহয় গোটেই বিশ্বই তেওঁক জুবিন দাৰ পত্নী হিচাপে চাই আছিল তেওঁ দুখত ভাগি নপৰা নহয় তথাপিও নিজক চম্ভালি এগৰাকী সাহসী নাৰীৰ দৰে দায়িত্ব পালন কৰি আছিল আৰু তেওঁ শেষ বিদায় সেইদৰে দিলে যিদৰে হয়তো জুবিন দাই বিচাৰিছিল তাত আমাৰ ইমান পাতিব লগা কি আছে চাহৰ জুতি লৈ লোকৰ সমালোচনা কৰাটো তেনেই সহজ কিন্তু প্ৰকৃততে তেওঁহে বুজি পাইছে আপোনজনক হেৰুৱাৰ বেদনা